ঐ নলু তই মোক এটা কথা কচোন কি কথা ক'ব লাগে অ এই পঢ়াটো কোনে উলিয়ালে বে মইনো কেনেকে জানিম যোনে নিলিয়াওক কিয় তাক এবাৰ পোৱা হ'লে টিকা উলিয়াই পিটিলোহেঁতেন ময়ো পাদ্য হেডছৰ দিলোহেঁতেন পালে কবিচোন বিৰাট খং উঠে বে হ'ব কম দে আজিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ আৰু এটা কথা কচোন এই পৃথিৱীত যে চবেই পঢ়িব লাগিব তাৰ কিবা মানে আছে নি বাৰু এটা বছৰ পঢ়িলোঁ দুটা বছৰ পঢ়িলোঁ অতি বেছি 5টা বছৰ পঢ়িলোঁ কিন্তু 5টা বছৰ পঢ়িলে নহ'বই এটা বছৰ পঢ়ি মেলি যেন তেনে এক্সামত পাছ কৰোঁহে তাকো চুঁচৰি বাগৰি আকৌ নেক্সট ইয়েৰ পঢ়িব লাগেই নহয় এটা বছৰ এৰাই হোৱাৰ পিছত ভাবোঁ দুদিনমান ৰেষ্ট ল'ম এনজয় কৰিম কিন্তু ক'ৰ ৰেষ্ট ল'বলৈ হ'ব ঘৰৰ মানুহেও নেক্সট ইয়েৰৰ কিতাপবোৰ আনি পিনি মুখৰ আগত দিয়ে নহয় এইবোৰ ল নতুন কিতাপ পঢ়ি যায় এইফালৰ পৰা আৰু এইবোৰ কিতাপ বোলে এটা বছৰৰ ৰিজাল্ট দিয়াৰ পিছত দিছে সেইটো নহয় নহয় এটা ইয়েৰৰ ৰিজাল্ট দিবলৈ নাপায় নেক্সট ইয়েৰৰ কিতাপ আহি পিনি মুখৰ আগত পঢ়িয়েই যায়হি মানে তোৰ লগতো একেই হয় আকৌ মোৰ লগতো হয় এনেকুৱা ৰিজাল্টত বা পাছ কৰোঁ নে ঠিকনাই নাথাকে সঁচাকৈ দেই আমিও সৰু ল'ৰাহে মেচিন নহয় নহয় হয় নাই বাৰু কেলে নহয় আকৌ আমাৰ মন যায় অলপ খেলিবলৈ পঢ়া টেবুলখনৰ ওচৰৰ পৰা আঁতৰি গৈ বাহিৰৰ পৃথিৱীখন অকণমান চাবলৈ কিন্তু ঘৰৰ মানুহৰ মতে সেইবোৰ নহ'বই নহয় অকল পঢ় সঁচাকৈ দেই কেতিয়াবা আন্দোলন কৰি দিবলৈ মন যায় আৰে মোক এটা কথা ক পঢ়িলে মেলিলেহে অকল ডাঙৰ মানুহ হ'ব পাৰি নি মানে নাজানো নহয় আজি এটা কথা শুনি ল পঢ়ি শুনি ডাঙৰ মানুহ নহয় ডাঙৰ মানুহ হ'বলৈ হ'লে এগাল যি টি খাই যা ৰাক্ষসৰে খা হৈ যাবি ডাঙৰ ঘৰৰ মতে আকৌ বছৰ ধৰি এগাল পঢ় তেতিয়াহে ডাঙৰ মানুহ হবি আৰু পঢ়া মেলা হোৱাৰ পিছত বোলে সৰুকৈ চাকৰি এটা কৰিবি ইমান বছৰ ধৰি পঢ়াৰ পিছত চৰকাৰী চাকৰি এটা পাম বুলি আশা কৰিছ নি তই ভুলতো নাপাওঁ সৰুকৈ কোম্পানী এটাত 7,000 দৰমহীয়া চাকৰি বাদ দি একোৱেই নাপাওঁ তই আমাৰ যিটো শিক্ষা ব্যৱস্থা এইটো হৈছে এটা অদৰকাৰী শিক্ষা ব্যৱস্থা ইয়াত কোনেও নতুন আইডিয়াৰ কথা নাপাতেই অকল কিতাপৰ ভিতৰত থকা কথাবোৰহে চবে জানে হয় দেই ইয়াত এই বৃত্তিমূলক শিক্ষা বোলা বস্তুটোৱেই নাই মুঠতে কিতাপখন মুখস্থ কৰ এক্সামত সেই সোপা লিখ আৰু ডিগ্ৰী পাই গৈ থাক এইটো শিক্ষা ব্যৱস্থাত ইয়াৰ বদলি আৰু একো কামেই নাই এইবোৰ পঢ়াক পঢ়া বুলি কয় নি সি ডেছখনক কোৱা নিচিনাকৈ নতুন আইডিয়া কথা পাতিব লাগে তেতিয়াহে চবৰে জ্ঞান বাঢ়িব ভাল আইডিয়া এটা দিছোঁ ভালকৈ শুনি ল এই পঢ়া শুনা বাদ দি ইউটিউবত চেনেল এটা খুলি ল অন্ততঃ ইয়াত নিজৰ ক্ৰিয়েটিভিটিটো দেখাব পাৰি আৰু এটা কথা কওঁ শুন এই ইয়াৰ ভিউৱাৰ্ছসকল বহুত ভাল হয় এতিয়া যোনে ভিডিঅ'টো চাই আছে নহয় তেওঁ বহুত ভাল হয় লাইকো কৰে কমেণ্টো কৰে আৰু লগতে ছাবস্ক্ৰাইবো কৰে হয় নেকি ঠিক আছে মই ইউটিউবৰ চেনেল এটা খুলিমগৈ আজিয়ে খুলিমগৈ এতিয়া ভিডিঅ'টো চাই থকা ভিউৱাৰ্ছসকলক কৈছোঁ সকলো ভিউৱাৰ্ছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম এতিয়ালৈ বাই বাই যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ